নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল, বহুদিনেই হ'ল ভিডিঅ' কৰা হোৱা নাই। আজি প্ৰায় 2 মাহৰ পিছত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আমি বাৰু আমাৰ নিজৰ জীৱনটো সুন্দৰ কৰিবলৈ কি নকৰোঁ, বা আমাৰ পৰিয়ালৰ মানুহে আমাৰ বাবে কিমান ত্যাগ নকৰে। কাম কৰাৰ বয়স নহওঁতেই ওলাই আহিছিলোঁ মই 2021 চনতেই কামৰ সন্ধানত। সেই ওলাই অহা আজিও হয়তো ঘৰটোলৈ দুদিন থকাকৈ যাব পৰা নাই। মোৰ এই কামৰ সন্ধানৰ যাত্ৰাত যে কতজন ব্যক্তিৰ সৈতে বাৰ্তালাপ হৈছে তাৰো কোনো ঠিকনা নাই। এই যাত্ৰাত কিন্তু ৰৈ যায় কিছুমান ব্যক্তিৰ সেই মৰম আৰু মহানুভৱতা। হয়, হাতত কাগজৰ বেগটো আৰু মই নিজে খালী মানুহটো এদিন যাত্ৰা কৰিছিলোঁ মহাবাহু ব্ৰহ্মপুত্ৰ পাৰ কৰি ডিব্ৰুগড় চহৰলৈ বুলি। মনত হাজাৰ সপোন আৰু সাহস লৈ গাঁৱৰ সেই ভগা বজাতিক এটা আট্টালিকাৰ ৰূপ দি মা বাপাক ৰজা ৰাণীৰ দৰে ৰখাৰ সপোন লৈ বিচাৰিব লৈছিলোঁ হাজাৰজনৰ ওচৰত কামৰ ভিক্ষা। আৰু সেই তেতিয়াই মোক এটি কামৰ বাবে নিমন্ত্ৰণ জনাইছিল ৰাজেন দাই। চিনাকি হৈছিলোঁ মৃণাল ছাৰৰ লগত। কামৰ বাবে উপযুক্ত নাছিলোঁ যদিও কাম কৰাৰ সুবিধা দিছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাজীৱ ছাৰে। সেই দিন ধৰি কত যে মানুহক লগ পালোঁ তাৰ কোনো হিচাপ নাই। কামৰ সময়ত ৰাজীৱ ছাৰ, ৰাজেন দা, চিকু ছাৰ, মৃণাল ছাৰ, ৰূপ দা আৰু যে কিমান বিজ্ঞজনৰ পৰা কামৰ অভিজ্ঞতা ল'বলৈ চেষ্টা কৰিছিলোঁ, সেয়া যেন আজি ক'ৰবাত কমকৈ উপলব্ধি কৰিম। ৰাজ দা, ইন্দ্ৰ দা, আয়ুষ, সমীৰণ, সোম দা, পল্লৱ, ইহঁতৰ লগত পাৰ কৰা সময়বোৰ যেন এতিয়াৰ পৰা আৰু নাপাওঁ। নিজৰ ৰুমতকৈও বেছি সময় কটোৱা এই ঘৰখন যে এতিয়া আৰু সদায় নাপাওঁ। ৰাতি 2-3 বজালৈকে আমাৰ সকলোৰে লগত বহি নিজে ভাত নাখাই আমাক ভাত বাঢ়ি খোৱা এই বৌজনীৰ যে এতিয়া আৰু মৰম সদায় নাপাওঁ। নিজৰ ভণ্টি নিচিনা মৰম দিয়া এই ভণ্টিকেইজনীৰ মৰম আৰু এতিয়া নাপাওঁ। বিপদৰ সময়ত একেষাৰে আমি আছোঁ নহয় বুলি কোৱা এই ব্যক্তিসকলৰ ওচৰত কেনেদৰে ধন্যবাদ জনাম সেয়া নাজানো। জীৱনৰ দ্বিতীয়খন ঘৰ এৰি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ চিলাপথাৰলৈ বুলি। জীৱনৰ এই সময়ছোৱাত লাভ কৰা মৰম আৰু কেতিয়াও পাহৰিব নোৱাৰোঁ। মৰমবোৰ মৰম হৈ থকাৰ আশা সদায় ৰাখিছোঁ। বন্ধুসকল, মই সঁচাই বহুত লাগে। নিজৰ মা দেউতাৰ ঘৰখনৰ পিছত এনে এখন ঘৰ যে পাইছোঁ সেয়া সকলোৰে ভাগ্যত নাই। ডিব্ৰুগড়ৰ প্ৰতিটো ভাল বেয়া মুহূৰ্তৰ স্মৃতিলৈ এতিয়াও ৰোমন্থন কৰোঁ। বন্ধুসকল, ভিডিঅ'টোৰ শেষত এটা কথাই কওঁ, এতিয়া তুমি যাৰ লগতে আছা হাঁহি ধেমালিৰে মিলি থাকা। চাবা, এতিয়াৰ এই দিনসমূহ এসময়ত সোণালী দিনৰূপে তোমাৰ জীৱনত স্থান পাব। আৰু এই হাঁহি ধেমালিৰেই মিলি থকা জীৱনটোক এনেদৰেই আগুৱাই লৈ যোৱা। চাবা, তেতিয়া তোমাৰ অহা জনমত তোমাৰ এই জীৱনটোৱে শ্ৰেষ্ঠতা পাব। ধন্যবাদ।